আসসালামু আলাইকুম নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল ফাতিমাজ ডেইলি লাইফ। আজি বহুত দিন মূৰত আপোনালোকৰ ওচৰত আকৌ আহিলোঁ মই নতুন এটা ব্লগ লৈ। আশা কৰিছোঁ আপোনালোকে সবেই ভালে আছে, ময়ো আপোনালোকৰ দুৱা আশীৰ্বাদত ভালে আছোঁ। এতিয়া মই ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ। এইটো জাকিয়া প্লেট আৰু এইটো তাৰ পাপাৰ প্লেট, ব্ৰেড বাটাৰ আৰু জাকিয়াক অমলেট দিছোঁ। মই গাখীৰ নাখাওঁ, মই চাহ নাখাওঁ, মোৰ কাৰণে গাখীৰ হেৰি কৰিছোঁ। মই গাখীৰ খাম, চাহ নাখাওঁ, মই চাহ কমেই খাওঁ। আমি খাই লওঁ পিছত। তোৰ কথা আৰু কি ক'ম, এয়া এইবিলাক ওলাই লৈছে আৰু চব চামুচ ওলাই লৈছে। কিয় এইবিলাক ওলাইছে? তো এইফালে জাকিয়া এইবিলাক দি খেলি আছে, মই আহিলোঁ পাকঘৰলৈ। ইয়াতে ভাত এক চাইডত বহাই দিছোঁ আৰু এক চাইডত মই দালি বহাই দিছোঁ। আৰু এইখিনি মাছ, মই আজি মাছৰ চব্জি বনাম, তো চাই থাকক। আজি মোৰ চব্জি একেবাৰেই নাই, এইখিনি আছে। এতিয়া কি বনাওঁ তাকে ভাবি আছোঁ। এইবিলাকে দি কিবা এটা বনাব লাগিব। এতিয়া মই এইখিনি ভাপত দিম, মানে অলপ উহাই ল'ম, ইয়াতে দি দিম। এইখিনি স্কচ ফ্ৰাই কৰি লৈছোঁ আৰু ইফালে টমাটো আছে আৰু আলু আৰু ইফালে মাছ ফ্ৰাই হৈ আছে। এইখিনি মাছ ফ্ৰাই কৰিছোঁ ভাতৰ লগত খাবৰ কাৰণে। হৈ গ'ল, এইখিনি ভাতৰ লগত খাম, ফ্ৰাই কৰিছোঁ আৰু এইখিনি দি চব্জিখিনি বনাম। এইখিনি তেলতে মই পিঁয়াজ দি দিছোঁ। কাটি থোৱা চব্জিখিনি দি দিছোঁ। সোৱাদ অনুযায়ী নিমখ দি দিছোঁ আৰু আপোনাৰ হালধিৰ গুড়া দি দিছোঁ ½ টিস্পুন, জিৰাৰ গুড়া 1/2 টিস্পুন। যোনে যিমান মানে জলকীয়া খায় সিমানেই দিব। মই অলপ বেছি খাওঁ, অলপ বেছিকৈ দি দিছোঁ আৰু কেঁচা জলকীয়া যিটিকে দিয়া নাই, তো সেইকাৰণে। আৰু মই মাছ থাকিলে এনেকৈ একেলগে দি দিওঁ, তৰকাৰীটো বেছি সোৱাদ হয়। আৰু অলপ পানী দি মই সেইখিনি মজাই ল'ম। আৰু এতিয়া লৈ লৈছোঁ মই 3টা কচুৰ পাত, কিন্তু হাফকৈ ছিঙিছোঁ। এইখিনি মই চাটনি বনাম, মই ভৰ্তা বনাম, তো এইখিনি মই সৰু সৰুকৈ কাটি লওঁ। মাছে চব্জি মই একেলগে ভালদৰে মজাই ল'লোঁ। অলপ আগতে পানী দি লৈছিলোঁ, এতিয়া আৰু মই অলপ পানী এড কৰি দিম। মই ইফালে এইটো বহাই দিলোঁ আৰু ইফালে মই কচুৰ পাতটো কাটি আছোঁ সৰু সৰুকৈ, এইটো মই ভৰ্তা বনাম। আৰু ইফালে মোৰ এইটো তৰকাৰীখিনি হৈ গৈছে, নমাই ল'লোঁ। আৰু এইটো মোৰ কেৰাহীটো বহুত ক'লা দেখিছে। একচুৱেলি এইটো মই এটা ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, যে কেৰাহীটো ক'লা হ'লে কেনেকৈ চাফা কৰি, তাৰ কাৰণে এনেকৈ মই ৰখাই থৈ দিছিলোঁ। সেইকাৰণে ইমান ক'লা হৈ আছে, চাফা কৰা নাই বহুত দিন। আৰু ইফালে কচুৰ পাতৰ কাৰণে নহৰু ভাজি লৈছোঁ আৰু এক্সট্ৰা কৰি জলকীয়া ভাজি লৈছোঁ, আৰু এইখিনি ভজা হৈ গ'ল। আৰু ইফালে
আচলতে আমি মইতো গতিকে গাঁৱত খাই বহুত টেষ্টি লাগে ভাত খোৱাৰ সময়ত। যদি সুখ শান্তি নাথাকে তেতিয়া মাছে মাংস খালে একো টেষ্ট নালাগে। চ' আৰু মইতো শাক কচু এনেও ভাল পাওঁ। চ' এতিয়া আমি খাম। ৰেডি হৈ গৈছে, খোৱা ৰেডি হৈ গৈছে। মাছ ফ্ৰাই, মাছৰ চব্জি, কচুৰ পিটিকা। তো ইফালে জাকিয়ে মোবাইল চাই ভাত খাব। তাই নিজে ফেচবুকত গৈ কিনে হেৰি আনি আছে। তো ইফালে আমাৰ ভাত খোৱা হৈ গ'ল। তাৰপিছত এতিয়া জাকিয়াৰ টাইম হৈছে ফ্ৰুটছ খোৱাৰ। তো আমি এতিয়া ফ্ৰুটছ খাম। আচলতে আমি ফ্ৰুটছ খালী পেটততো খাবই নালাগে। আমি দুপৰীয়া ভাত খোৱাৰ পিছত ফ্ৰুটছ খালে বহুত কামত আহে। আমি যিটি সময়ত ফ্ৰুটছ খাই দিওঁ, আচলতে যিটি সময়ত খাব নালাগে। চ' আৰু জাকিয়াতো ফ্ৰুটছ খাই বহুতেই ভাল পায়। দেখাই পাই আছে কেনেকৈ খাই আছে। তাই চব ফ্ৰুটছেই ভাল পায়, কিন্তু অৰেঞ্জবিলাক বেছি ভাল পায় আৰু। চ' আমি খাই আছোঁ। জাকিয়ে কেনেকৈ খাই আছে দেখা পাই আছে। জাকিৰ কাৰণে যদি খাৱাটো ভাল লাগিছে তো জাকিৰ কাৰণে এটা লাইক দি দিব। আচলতে আমি সৰুতে ল'ৰা ছোৱালীবিলাকক চব বস্তু খুৱাব লাগে। এটলিষ্ট বস্তুটোৰ লগত চিনাকি হ'লে কৰাব লাগে। আমি যেনেকুৱা তিতা নোখোৱাওঁ, শাক নোখোৱাওঁ, কিছুমানে টেঙা নোখোৱায়, টেঙাৰ ঝোল নোখোৱায়। তো এইবিলাক নাখাই পিছত লাষ্টত এনেকুৱা হৈ যায় যে অকল মাছ মাংসই ভাল পাই থাকে, সেইবিলাক বস্তু খাবই নিবিচাৰে। এনেকুৱা নহয় যে জাকিয়াও মানে চব বস্তু মানে অকল শাক কচু এইবিলাকেই ভাল পায়। তাই মাছ মাংস ভাল পায়, মানে খায় আৰু শাক বা তিতা টেঙা এইবিলাক চব খায়। তাৰ কোনো হেৰি নাই। ঝালো খায়। তো আমি যিমান পৰিমাণে ঝাল খাওঁ তাইও খায়, কোনো প্ৰব্লেম নাই। মই সৰুৰ পৰা তাই কেনেকৈ দিয়াত হেবিট কৰিছোঁ। চ' মোৰ এতিয়া কোনো প্ৰব্লেম নাই। মই তাইৰ কাৰণে এক্সট্ৰা একো ৰন্ধা বঢ়া কৰিব নালাগে। মোৰ মানে সৰুৰ পৰা অভ্যাস কৰিলোঁ আৰু এইটো। চ' আপোনালোকেও পাৰিলে কৰিব মোৰ নিচিনাকৈ। ফ্ৰেণ্ডছ আমি এতিয়া ভাত খালোঁ। ভাত খোৱাৰ পিছত অলপ ফ্ৰুটছ খালোঁ। এতিয়া আমি টোপনি মাৰিম না? তুমি ঘুমতিবা? ঘুমতিবা? তো এতিয়া আমি টোপনি মাৰিম। ঠিক আছে, বাই বাই দে। মই ইফালে টোপনি মাৰিম। 4টা বাজি গ'ল। তাৰ কাৰণে মই টোপনি মাৰিব নোৱাৰোঁ। এতিয়া কৈ আছে তাই বোলে পঢ়ে। চাওক পঢ়া, কি কৰিবা? ওলা বুকছ দেখুৱাব দিয়া নাই। আৰু পঢ়াচোন, কি কৰিবা সোনকালে? মোৰ টোপনি লাগিছে, ৰাতিপুৱা সোনকালে উঠিছোঁ। তাইক টোপনি মাৰিব দিলে বহুত বাহানা কৰি থাকে যে মই পঢ়িম। ৰাতি 12টা বজাতো ক'ব মই পঢ়িম আম্মা এতিয়া। ফ্ৰেণ্ডছ, মই এইমাত্ৰ টোপনিৰ পৰা উঠিলোঁ। এয়া জাকিয়া তাই শুইয়ে আছে। বহুত লেটকৈ টোপনি মাৰিলোঁ, 4:30 মানে মাৰিলোঁ। তাৰপিছত ইফালে মোৰ ষ্টুডেণ্ট আহি পাইছে। তাইৰ নাম হৈছে উমে হবিবা। আৰু ইফালে এজন আছে, তাৰ নাম হৈছে, তোমাৰ নাম কি আছিল? তাৰ নাম হৈছে আৰমান আহমেদ। তো মই এতিয়া সিহঁতক পঢ়াম। তাৰপিছত জাকিয়া উঠিলে কিবা বনাই খাম আৰু। তো মই কাপোৰো উঠোৱা নাছিলোঁ, এইমাত্ৰ উঠাইছোঁ। সেইবিলাকো ঠিক কৰিবলগীয়া আছে। তো ঠিক আছে, মই সিহঁতক পঢ়াই লওঁ। সাপ এটা ওলাইছিল চোতালত, আৰু সাপটো মাৰিলে কিছুমানে কয় সাপ মৰা ভাল, কিছুমানে কয় বেয়া। তো আপোনালোকে কমেণ্ট কৰি জনাবচোন সাপ মৰা ভাল নে বেয়া। বহুতে কয় ভাল, বহুতে কয় বেয়া।
আৰু ইফালে আমি অলপ ওলাই আহিছোঁ ওলাই আহি ঝালমুড়ি খাই আছোঁ মই আৰু জাকি হাই চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো এতেই শেষ কৰিম বুলি ভাবিছোঁ তো আপোনালোকে ভালে থাকক সুস্থ থাকক আকৌ লগ পাম আপোনালোকক নতুন এটা ব্লগলৈ চ' বাই বাই